হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আপোনালোকে জানে যে বৰ্তমান সময়ত বিশ্বৰ যিটো পৰিৱেশ সেই পৰিৱেশটো একেবাৰে বেয়া হৈ আছে, কাৰণ বিশ্বৰ কেইবা ঠাইতো যুদ্ধ বিগ্ৰহৰ নিচিনা ঘটনা ঘটি আছে আৰু যাৰ ফলত যিটো অৰ্থনৈতিক মন্দাৱস্থা সেইটো চলি আছে। আৰু এই অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে বৰ্তমান ভাৰতবৰ্ষত যিটো আমাৰ আহিবলগীয়া অষ্টম দৰমহা আয়োগ আছে, এই অষ্টম দৰমহা আয়োগক লৈও একাংশ লোকে সন্দিহান হৈ পৰিছে। সন্দেহ আহি পৰিছে যে সময়মতে অষ্টম দৰমহা আয়োগ আহিব নে নাহে। কিন্তু তাৰ মাজতে এটা ভাল খবৰ যে অষ্টম দৰমহা আয়োগে এনেকুৱা অৱস্থাতো কিন্তু নিজৰ কাম কাজ সম্পূৰ্ণ ক্ষিপ্ৰগতিত আগবঢ়াই নিবলৈ চেষ্টা চলাই আছে, আৰু যিখিনি কাম কাজ তেওঁলোকে কৰি আছে তাৰ সম্পূৰ্ণ আপডেটখিনি তেওঁলোকে নিজৰ যিটো ৱেবছাইট তাত প্ৰকাশ কৰি আহিছে। আৰু আজি 2026 চনৰ 26 মে তাৰিখে তেওঁলোকে এখন নটিচ পাব্লিছ কৰিছে, য'ত উল্লেখ কৰিছে যে অহা 6 আৰু 7 জুলাইত তেওঁলোকে অষ্টম দৰমহা আয়োগৰ টীমটোৱে উৰিষ্যাৰ ভুৱনেশ্বৰলৈকে যাব, তাত মিটিং কৰিব ষ্টেক হোল্ডাৰ্ছবিলাকৰ লগত। আৰু সেইকাৰণে যিসকল ইণ্টাৰেষ্টেড পাৰ্চন, যিসকলে লগ কৰিব বিচাৰে, কথা পাতিব বিচাৰে, তেওঁলোকক 15 জুনৰ আগতে যোগাযোগ কৰিবৰ কাৰণে, এপইণ্টমেণ্ট লোৱাৰ কাৰণে ইয়াতে অনুৰোধ কৰিছে, ৰিকুৱেষ্ট কৰিছে। আৰু অকল এইখনেই নহয়, তেওঁলোকে ইতিমধ্যে যোৱা 21 তাৰিখেও এখন নটিফিকেশ্যন প্ৰকাশ কৰিছিল, য'ত তেওঁলোকে এইটো উল্লেখ কৰিছিল যে অহা 22 আৰু 23 জুন তাৰিখে কি কৰিব, তেওঁলোকে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত মিটিং কৰিব। আৰু তাৰ কাৰণে যিখিনি ইণ্টাৰেষ্টেড ষ্টেক হোল্ডাৰ্ছ বা মানুহ থাকে, তেওঁলোকক 10 জুনৰ আগতে এপইণ্টমেণ্ট লোৱাৰ কাৰণে ৰিকুৱেষ্ট কৰিছিল। আৰু এতিয়া আজিৰ এইখন নটিফিকেশ্যনৰ জৰিয়তে তেওঁলোকে কি কৰিছে, সেই যিটো টাইমলাইন সেইটো 15 জুনলৈকে ধৰি দিছে, আৰু 15 জুনৰ আগতে এপইণ্টমেণ্টখিনি ল'ব দিছে, যাতে অহা 6 আৰু 7 জুলাইত হ'বলগীয়া যিখন মিটিং, তাত মানুহখিনিয়ে সুন্দৰকৈ উপস্থিত হৈ অষ্টম দৰমহা আয়োগৰ লগত আলোচনা কৰিব পাৰে, নিজৰ নিজৰ মতামতবিলাক দাঙি ধৰিব পাৰে। লগতে তেওঁলোকে এইটো কথা উল্লেখ কৰিছে যে যদিহে কোনোবাই মেমৰেণ্ডাম ছাবমিট কৰিব বিচাৰে অনলাইন যোগে, তেনেহ'লে কমিশ্যনৰ যিটো ৱেবছাইট দিয়া আছে hcpc.gov.in, তাত তেওঁলোকে সেইটো মেমৰেণ্ডাম দিব পাৰে। আৰু মেমৰেণ্ডাম ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 31 মে 2026। গতিকে আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে অষ্টম দৰমহা আয়োগে নিজৰ কাম কাজখিনি ধুনীয়াকৈ আগবঢ়াই নি আছে, আৰু হয়তো আমি একেবাৰে সঠিক সময়তে আমাৰ অষ্টম দৰমহা আয়োগৰ যিখিনি লাভালাভ সেইখিনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।